নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আন এটি নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ, সকলোৱে চাব আৰু চাই সকলোৱে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো এয়াই যে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন ধেমাজি জিলাৰ চিমেণ্ট চাপৰি চেৰেন পথাৰ আটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ গৈছে। এই অনুষ্ঠিত হৈ যোৱাৰ সেই দিনকেইটিত যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি পতা হৈছিল, সেই অনুষ্ঠানভাগিত বহু দূৰ দূৰণিৰ পৰা বাপাই সমস্ত আহিছিল। আহি বহুত ভিৰৰ সমাগম হৈছিল, বহুত মানুহ লক্ষ লক্ষ অধিক ভকতৰ সমাগম হৈছিল। এই সমাগমত বহুতো বাপাইসকলৰ নথি পত্ৰৰ পৰা ধৰি চাবি, বাইকৰ RC এইদৰে বহুতো কাগজ পত্ৰৰ পৰা ধৰি সকলো বস্তু হেৰাইছিলে। এই নথি পত্ৰসমূহ যিহেতু এতিয়া অনুষ্ঠানভাগি শেষ হৈছে, শেষ হোৱাৰ পিছত যিহেতু চফাই অভিযান বৰ্তমান চলি আছে, এই চফাই অভিযানত বহুতো বস্তু পোৱা গৈছে। সেয়েহে সকলোৱে যিসকল বাপাই সমস্তৰ নথি পত্ৰসমূহ হেৰাইছে তেওঁলোকে এই নম্বৰ আমি এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তলত আমি নম্বৰ দি দিম। এই নম্বৰত সকলোৱে যোগাযোগ কৰিব। যিসকলে চিনিও পায় তেখেতলোকক বা কাৰোবাৰ হেৰাইছে বুলি গম পায়, সকলোৱে যে তেখেতলোকক খবৰ দিয়ে। আৰু যিহেতু আজিকালি এখন ডকুমেণ্ট বনাবলৈ কিমান কষ্ট আৰু কিমান দৌৰিবলগীয়া হয় আমি সকলোৱে জানোৱেই, সেয়ে সকলোৱে জনাব। আৰু যদিও আপোনালোকে সেই নথি পত্ৰসমূহ নিবলৈ আহিবলৈ অসুবিধা বা সময় নহয়, সেয়েহে আপোনালোকে এবাৰ মাত্ৰ ফোন কৰি জনাই দিব। আমি ডাকঘৰৰ যোগেদিও দিয়াৰ ব্যৱস্থা কৰিছোঁ। সকলোৱে আমি ডাকঘৰৰ যোগেদি আমি পঠাই দিম। নিজৰ সম্পূৰ্ণ এড্ৰেছ ভাগি আমাক দিলেই হ'ল। সকলো নথি পত্ৰ বা ধৰি সকলোখিনি যিমান আছে আমাৰ লগত পঠাই দিম, খালি সম্পূৰ্ণ ফুল এড্ৰেছ দিলেই হ'ল আমাক। সেয়েহে সকলোৱে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই সম্পূৰ্ণ ভিডিঅ'টিৰ যোগে সকলোখিনি খবৰ পায়। তেওঁলোকে খবৰ পায় যাতে এই নথি পত্ৰসমূহ উদ্ধাৰ কৰিব পাৰে। সকলোকে তাৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, সকলোৱে শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, বেয়া নোপোৱাকৈ সকলোৱে। আজিলৈ তেতিয়াহ'লে আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।